হেল্ল' ঐ বাবা বাবা ক'ত গ'ল কচোন জোৰে কওঁ বিহু কেইটা কচোন হা অসমৰ বোলে একা হা ঘৰ ক'ত হা আমাৰ অসমীয়া বিহু কেইটা হা আগত কেইটা আছিল আগত বাট আছিল এতিয়া মোদী চৰকাৰ আহি কিনে আৰু এটা বাঢ়াই দিছে কেইটা আছে 13টা হৈছে অসমীয়া বিহু 13টা অঁ তই অসমীয়া অসমীয়া হা তই জানানে আকৌ অসমীয়া বিহু কেইটা জানানে বাংলাদেশৰ নেকি নাই বাংলাদেশ নতুন অসমীয়া বিহু কেইটা নাজানা কিয় তই অসমীয়া বিহু নকৰ না তহঁতে এইটোৰ বিষয়ে আমি জানোচোন কেইটাই এই আমাৰ কেই তাৰিখত কওকচোন তহঁতৰ ৰজাৰ মাছ চলি আছে মানে চলি আছে মই কেনেকে গম পাওঁ এই আপুনি মই তোমাৰ নাকি মই কেনেকে কম বিহু কেইটা ভালকে কওঁ জোৰে কওঁ কম মানে আপোনাৰ আগত বা কেইটা আছিল নাজানো এতিয়া পূজা আপোনাৰ নহয় বেলেগৰ অসমীয়া নহয় এতিয়া পূজা চলি আছে 13টা না কেইটা চলি আছে অসমীয়া পূজা 13টা বিহু কেইটা বিহু অসমীয়া বিহু কেইটা আমাৰ বিহু বিহু মই চাইছো নেকি গোটেইকেইটা কেইটা নাই জানতো জানাত আমি জানো ঈদ কেইটা নাজানো সব মানুহ জানে আপনার বিহু কেইটা মই জানো নাকি এই 15 দিন 10 দিন 30 দিন থৈ আছে মই কেনেকে কম নহয় বিহু কেইটা আমাৰ বিহু নাজানো নাজানো